নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মামাহঁতৰ ঘৰলৈ আহিছোঁ। মামাহঁতৰ ঘৰত নখোৱা তাকে অকণমান দেৰি আগত মামাই মোক আনিলেগৈ। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজি কোন আহিব আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ধন্যবাদ। হে গাইজ, মই কিবা কাম কৰি আছিলোঁ। তাৰপিছত এতিয়া সন্ধিয়া হৈছে, সকলোৱে পাচলি কাটি আছে। অকণমান দেখুৱাই থাকিব, সকলোৱে চাই থাকিব। এয়া এতিয়া আমাৰ ঘৰৰ মানুহবোৰ আহি পাইছেহি। সেয়া আমাৰ ৰূপম, তাৰপিছত এয়া আমাৰ প্ৰজ্ঞাচি, সেয়া বা আৰু এয়া আমাৰ লিজা। হাই, আমি মানে মামাহঁতৰ ঘৰত মানে নখোৱা পাতিছে, তালৈ আহিছোঁ। বেছি দেৰি মানে আৰু আমাৰ এয়া অকণমানি ভণ্টি আৰু বা মোৰ। এতিয়া আমাৰ একদম চব আহি পাইছে আৰু চাওকচোন আপোনালোকে গাড়ীৰ ভিৰ আৰু এইফালে মানুহ এইফালে বনাই আছে আৰু চব আছে। মই এই আগফালেকে বহি আছোঁ। এয়া একদম গাড়ী ভিৰ আৰু দেখুৱাই থাকিম বাৰু আপোনালোক সকলোকে চাই থাকিব ভিডিঅ'টো। আৰু এজোপাৰ আমাৰ মামী মানুহ প্লেন। এতিয়া চবেই খাবলৈ আৰম্ভ কৰিছে আৰু আমি পিছত বহিম। সেয়া এতিয়া মানুহবোৰে কিছুমানে খাবলৈ আছেই আৰু কিছুমান যাবলৈও সেয়া যাবগৈ আৰু মানুহবোৰ ওলাইছে আৰু আমাৰ লিজা বা যায়গৈ চব আৰু গুডু দা, দাদু দা। সেই গাইজ সকলোলৈকে এতিয়াও বহুত মানুহ আছে বাৰু। 10:30 হৈ যাব হ'ল, 10:30 হ'ব আৰু এতিয়া। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এটা সৰু ভিডিঅ' মেমৰি হিচাপে ৰৈ যাব, সেইটো কাৰণে কৰিলোঁ। আৰু সকলোৱে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। চাইডত থকা বেল বটনটো বজাই দিব, আহিবলগীয়া নতুন ভিডিঅ'বোৰ সকলোৱে পাই যায়। ধন্যবাদ।